अब ये क्या नाटक है? क्यों गाड़ी रुकवाए हैं? कोई राजा महाराज आ रहा है क्या? আজি আপোনালোকে যদি মোক এনে ধৰণে ওকে এইকেইটা কথা মনত ৰাখিব। গোপীনাথ বৰদলৈ অসমৰ প্ৰথম CM আৰু অসমৰ প্ৰথম ভাৰত ৰত্ন। বিষ্ণুৰাম মেধি দ্বিতীয় CM আছিল। তৰুণ গগৈ আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী আছিল। গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিব পাৰে, মনত ৰাখিব। अब ये क्या नाटक है? क्यों गाड़ी रुकवाए हैं? कोई राजा महाराज आ रहा है क्या? আজি আপোনালোকে যদি মোক এনে ধৰণে ঘূৰিয়া কৰে মই কলৈ যাম? বাদ দিয়া